নমস্কাৰ পলিটিকেল বাৰ্তালৈ স্বাগতম জনাইছোঁ আৰু ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ। সন্মুখত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আম আদমি পাৰ্টিৰ পৰা ইজনৰ পৰা সিজনলৈকে এতিয়া নেতৃত্বৰ আম আদমি পাৰ্টি ত্যাগ কৰাৰ এক বাতৰিয়ে এতিয়া ৰাজ্যৰ ৰাজনীতিত এক বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে। বিশেষকৈ শাকিল আহমেদ তেখেত আম আদমি পাৰ্টিৰ সামাজিক মাধ্যমৰ অধ্যক্ষ আৰু মুখপাত্ৰ পদৰ পৰা তেখেতে পদত্যাগ কৰিছে। তেখেতে কিহৰ কাৰণে পদত্যাগ কৰিবলগীয়া হ'ল বা আম আদমি পাৰ্টিৰ পৰা তেখেতৰ কিয় মোহভংগ ঘটিল, এই সম্পৰ্কে আমি অধিক জানিবৰ কাৰণে শাকিল আহমেদৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছোঁ। আহমেদ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আহমেদ ডাঙৰীয়া, আপুনি যিহেতু আম আদমি পাৰ্টিৰ এতিয়া আপুনি গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত আছিলে, আপুনি কিয় পদত্যাগ কৰিবলগীয়া হ'ল? আচলতে প্ৰথমতে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। আম আদমি পাৰ্টি 2018 চনত মই দলটিত আহিছিলোঁ আৰু তেতিয়াৰ পৰাই গুৰুত্বপূৰ্ণ দায়িত্বত মই আছোঁ আৰু মোৰ নিজা গৃহ জিলাত মই বিভিন্ন ধৰণৰ কামো কৰিছোঁ, ৰাজ্যিক পৰ্যায়তো বিভিন্ন ধৰণৰ কাম কৰিছোঁ। হয়। আৰু আমি যেতিয়াৰ পৰা এই দলটোত আহিছোঁ তেতিয়াৰ পৰা এটা কথা আমি মানে দেখা পাই আহিছোঁ যে আমাক যেতিয়া দিল্লীত চৰকাৰ আছে তেতিয়াৰ পৰাই আমাক মাহিয়াই দৃষ্টিৰে চোৱাৰ পৰিলক্ষিত হৈছিলে। হয়। আৰু দিল্লীয়ে আমাক যি ধৰণে গুৰুত্ব দিব লাগিছিল, যি ধৰণে ৰাজ্যখনৰ বাবে কাম কৰিব লাগিছিল বা ইয়াৰ যিসকল কৰ্মকৰ্তা আছে সেইসকলক লৈ যেনেধৰণে এটা গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেই গুৰুত্ব প্ৰদান কৰা নাই, যাৰ বাবদ বহু আগতেও বহুতো ভাল ভাল নেতা আমাৰ মাজৰ পৰা হেৰাই গৈছে বা ওলাই গৈছে তেওঁলোক। হয়। আৰু এই ক্ষেত্ৰতো ময়ো ইয়াৰ মানে আচলতে কি হয় এনেকুৱা, ময়ো যথেষ্ট গ্ৰাছ লেভেলত কাম কৰা এজন আছিলোঁ, কৰিছিলোঁ। আৰু ইয়াৰ ফলত যিখিনি ধৰক যেনেধৰণে আমি কৰিবৰ বাবে যিখিনি আমাক প্ৰয়োজন আছিল, যিখিনি আমাক প্ৰেৰণা বা আছিল, সেইখিনি আমাৰ কোনো ধৰণৰ পৰিলক্ষিত মানে পোৱা নাছিলোঁ। আৰু এনেকুৱা ধৰণৰ ফিল হৈছিল যেন আমাৰ নেতাসকলে কেৱল কামৰ বাবেহে আমাক তাত খটাইছিল বা মানে ব্যৱহাৰ কৰিছিল, এনেকুৱা ধৰণৰ কিছুমান আমাৰ হয়। গতিকে মই দলটোক আপোনালোকৰ চেনেলৰ মাধ্যমে মই এটা নিশ্চয় জনাম যে দলটোৰ কোনো কাৰণত বেয়া নহয়। দলটোৰ যিখিনি নীতি আদৰ্শ, যিখিনি ইয়াৰ আছে সেইখিনি একদম খুব এটা ভাল দেখি আমি আহিছিলোঁ আৰু এতিয়াও ভাল, মই দলটোক বেয়া বুলি নকওঁ। কিন্তু হয়তো ক'ৰবাত নেতৃত্বৰ ডাঙৰ ভুল আছে, ইয়াতে নেতৃত্বৰ ভুল হৈছে আৰু সেই নেতৃত্বই মানুহখিনি ধৰি ৰাখিব পৰা নাই। গতিকে সিমানেই আৰু। শাকিল আহমেদ ডাঙৰীয়া, যিহেতু সন্মুখত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনালোকে কিয় দল ত্যাগ কৰিবলগীয়া বিষয়টো উপক্ৰম ঘটিল? হয়, চাওক, পঞ্চায়ত নিৰ্বাচন যেতিয়া আহিছে আমাৰ ওপৰত এটা নিশ্চয় দায়িত্বত আছিলোঁ। পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত আমাক এটা দায়িত্ব প্ৰদান কৰিছিল আৰু এই দায়িত্বখিনি পালন কৰিব যাওঁতে আমাৰ যিহেতু কিছু আৰ্থিক পইচাৰ প্ৰয়োজন, আমি প্ৰাৰ্থী যেতিয়া এখন ঘূৰিবলৈকে হওক বা য'ত ত'ত কিবা কিবি কৰিবলৈকে আৰ্থিক প্ৰয়োজন। গতিকে সেই আৰ্থিক যিখিনি মানে পইচা, সেই পইচাখিনি আমি দলৰ ফালৰ পৰা আমাক দিয়া নাই, আমি সকলো পকেটৰ পৰাই কৰিবলগীয়া হৈছে। 2018 চনৰ পৰাই আমি সেইখিনি ধৰক পকেটৰ পৰা কৰি আছিলোঁ। আৰু এতিয়া আৰু মানে এটাই ভাবিছোঁ যে এনেকে মানে নোৱাৰিগৈ আৰু। এতিয়া তেওঁলোকে যি কোনো ধৰণৰ সহায়ো নজনায়, কোনো ধৰণৰ নকৰে, তেতিয়াহ'লে সেইকাৰণে মই দলটোৰ মানে যিখিনি দায়িত্ব, সেই দায়িত্বৰ পৰা মই আঁতৰি আহিছোঁ। কেৱল মাত্ৰ মই ইয়াৰ সদস্য পদটোহে গ্ৰহণ কৰি আহিছোঁ। আপোনাৰ ক্ষোভটি আপোনাৰ ৰাজ্যিক নেতৃত্বৰ ওপৰত ক্ষোভ নে আপোনাৰ দিল্লীৰ নেতৃত্বৰ ওপৰত ক্ষোভ? আচলতে চাওক, কথাটো এনেকুৱা, আমাক দিল্লীয়ে যেতিয়া আমাক ৰাজ্যখনক কিবা সহায় কৰিব তেতিয়াহে আমাৰ ৰাজ্যৰ নেতাসকলে আমাক সহায় কৰিব পাৰিব। হয়। আৰু দ্বিতীয়টো কথা, পঞ্চায়ত নিৰ্বাচনটো আমাৰ ৰাজ্যৰ এটা যিহেতু অংগ পঞ্চায়ত নিৰ্বাচনটো। গতিকে মই ভাবোঁ পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ অসমৰ নেতাসকলে বা তেখেতসকলে এটা ভূমিকা গ্ৰহণ কৰিব লাগিছিল। আৰু এইখিনিতে মই আচলতে আপোনালোক জনাব পাই মানে বিচাৰোঁ যে আমি যিহেতু গ্ৰাছ লেভেলত কাম কৰা মানুহ, আমাৰ আম আদমি পাৰ্টীয়ে অসমত এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিবলৈ এটা সুযোগ পাইছিল। কিন্তু নেতৃত্বৰ অভাৱত
নেতৃত্বৰ অভাৱত আচলতে সেই সুবিধাটো তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰিলে আমিও তাৰ বাবে দুখিত হয় আৰু মই ভাবো অনাগত দিনত তেওঁলোকে নিশ্চয় ইয়াৰ ভাল কৰিব আৰু তেতিয়া হয়তো আমি নিশ্চয় পুনৰ সহাৰি আকৌ থাকিব আমাৰ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ শাকিল আহমেদ ডাঙৰীয়া আপুনি আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে ধন্যবাদ আছিলে সদ্য ত্যাগী আম আদমি পাৰ্টিৰ পৰা শাকিল আহমেদৰ তেখেতৰ স্পষ্টীকৰণ তেখেতে প্ৰকাশ কৰিলে যে তেখেত কিয় আম আদমি পাৰ্টিৰ পৰা তেখেতে ত্যাগ কৰিলে তেখেতৰ ত্যাগৰ কাৰণ ব্যাখ্যা কৰিলে এইখিনি মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে পলিটিকেল বাৰ্তাৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ